দে ও গুরু মাধব দে ও গুরু শঙ্কৰ দেৱ ও গুরু মাধব দে বৈকুণ্ঠৰ হৰি নাম মৰতৰ আনিলা বৈকুণ্ঠৰ হৰি নাম মৰতৰ আনিলা নামঘৰে সাজি গুৰুই থাপনা পাতিলা গুৰুই থাপনা পাতিলা দিতে হৰি নাম ওহো বৈকুণ্ঠে আসিলা আর শঙ্কৰ স্বৰূপে পাংক মাইয়া নীলা রাম হরি ও ও রাম হরি নারায়ণ ও প্রভু ও রাম হরি প্রভু এই শুকমুনি বোলে শুনা ও পৰীক্ষিত ৰাই এই বলৰামৰ জন্মৰ কথা ও কহিবু
পূৰ্ব জন্মত বলোৰাম ও আছিল কোন জন হে শ্ৰীকৃষ্ণৰ জ্যেষ্ঠ ভাতৃ ও হৈলা কি কা এই হব কথা ৰজা ও শুনা দিয়া মন এ কহিব তোমাৰ আগে ও হব তেনেহলে শুনা ৰজা পৰীক্ষিত, এই মথুৰাৰ ৰজা আছিল ও কংস দুৰ্মতি এই ভগ্নীয়েক আছিল কংসৰ ও নাম যে আৰু দিনে দিনে দৈব কিৰ ও যৌৱন কাল ভুইলা হেন দেখি কংস ৰজাই ও চিন্তি বেলা আৰু পাত্ৰ মন্ত্ৰী গণৰ সংগে ও কৰে আলোচন এ ভালদৰা পালে ভনীৰ ও পাতিম বিয়া আৰু সুৰ যদু পতিৰ পুত্ৰ হো বসুদেৱক মাতি এই বসুদেৱৰ সংগে ভনীৰ ও বিয়া দিলে ও আজি দৈব কিৰ ও বিয়াহে ৰাম ৰাম উলাহে নধৰে হিয়া সুৰযদুৰ পুত্ৰ বসুদেৱৰ সংগে
কংসই পাতি দিলে বিয়া হে ৰাম ৰাম ওলাহে নথৰে হিয়া বিয়ার বাতরি পাইন নারী রজার গৃহে চলি যাই হাঁহি ধেমালিৰে মহাৰংগমনে হে রাম রাম দৈব কি রবিয়া সাই আজি দৈব কি রবিয়া হে রাম রাম ভুলা হে নদরে হিয়া সুন্দৰ বিয়া হোৱা বুলি সকলোৱে বিয়া খাই সকলোৱে গৃহে চলে বিয়া খাই সকলোৱে আৰু আনফালে ধনৰত্ন হস্তি খুৰা এই যৌতুকত দিলা কংসই নিজে ৰথ চলাই আগ বঢ়াই দিলা ৰথ চলাই আছে কংসই আনন্দিত মনৰ হেনকালে শুনে কংসই আকাশী বচন শুন শুন হেৰ কংস অধম দুৰ্জন দৈৱকীৰ অষ্টম পুত্ৰই তোৰ বুধিবু জীৱন দৈৱকীৰ অষ্টম পুত্ৰই তোৰ বুধিবু জীৱন আকাশবাণী শুনি কংসই খৰ্গ লৈলা তুলি দৈৱকীৰ চুলিত ধৰি মুণ্ড কাটো বোলে
দৈৱকীৰ চুলিত ধৰি এটাক দেখি বসুদেৱে অকম্পিবে লাগিলা নম্ৰ সুৰে কংস ৰজাক কহিবে লাগিলা এ নম্ৰ সুৰে কংস ৰজাক কহিবে লাগিলা না মাৰা না মাৰা ৰাখা দৈৱকীৰ প্ৰাণ দুয়ো হাত জুৰি কংস ধৰিছো চৰণ শুনিলানে কংস তুমি আকাশী বচনা দৈৱকীৰ পুত্ৰৰ হাতে তোমাৰ মৰণ বসুদেৱে বোলে শুনা কংসৰাই আজিয়েই প্ৰতিজ্ঞা কৰিলো হওঁ মই চন্দ্ৰ সূৰ্য সাক্ষী কৰি প্ৰতিজ্ঞা কৰিলো দৈৱকীৰ পুত্ৰ হলে মই তোমাক গতাই দিব দৈৱকীৰ পুত্ৰ হলে মই তোমাক গতাই দিব ঐ প্ৰতিজ্ঞা কৰিয়া বসু গৃহে চলি গলা ও আতাই অনন্তৰে শুন ও আতাই অনন্তৰে শুন কতদিনে দৈৱকীৰ এক পুত্ৰই উপজিলা প্ৰতিজ্ঞা ৰাখি পুত্ৰ কংস ৰাখে নীলা প্ৰতিজ্ঞা ৰাখি পুত্ৰ কংস ৰাখে নীলা ওহ যায় বসুদেৱ পুত্ৰ কোলে প্ৰতিজ্ঞা পালন কৰি নিজৰ পুত্ৰ কোলে লৈ কংসৰ হাতে দিলা যায় বসুদেৱ যায়
পুত্ৰৰ মুখলৈ চাই বসুদেৱে কয় পুত্ৰৰ মুখলৈ চাই বসুদেৱে কয়, প্ৰতিজ্ঞাত বন্দী হৈছো মই নিদিলেও উপায় নাই প্ৰতিজ্ঞা কৰিছো মই নিদিলে উপায় নাই, প্ৰতিজ্ঞা কৰিলো মই। নিদিলেও উপায় নাই প্ৰতিজ্ঞা কৰিছো মই নিদিলে উপায় নাই, প্ৰতিজ্ঞা কৰিছো মই। সকামতে বসুই পুত্ৰৰ মুখ চাই ও কান্দে বসুই পুত্ৰৰ মুখ চাই বসুদেৱ যায়, পুত্ৰ গ'লে প্ৰতিজ্ঞা পালন কৰি নিজৰ পুত্ৰ কোলে লৈ কংকৰ হাতে দিলা দান, বসুদেৱ যায়। বসুদেৱ দৈৱকী সেই পুত্ৰক মাৰে কংসই অহিলত আচাৰী এই দুখ মনে বসুদেৱে দুখ মনে বসুদেৱে এই হিমতে কতদিন অপাৰ হৈ নাৰায়ণ 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 ঐ একদিন নাৰদ মুনি মথুৰালৈ ঐ একদিন নাৰদ মুনি মথুৰালৈ যায়, এই নাৰদক দেখি কংসৰে আনন্দ মিল এ পাদ্যৰ খে পুজি মুনিক ভিতৰলৈ নিলা, পাদ্যৰ খে পুজি মুনিক ভিতৰলৈ নিলা, এ বহিবা কদিলা মুনিক অ সুবৰ্ণয় আসন বহিবাস দিলা মুনি সুবৰ্ণয় আসন, সুধিবে লাগিলা কথা গমন কাৰণ, সুধিবে লাগিলা কথা গমন কাৰণ, ও নাৰদে বুলন্ত কংস শুনা মোৰ বাণী অমন দিয়া ৰজা তুমি শুনা কাণ পাতি নাৰদে বুলন্ত কংস শুনা মোৰ বাণী। সমন্বয় ৰজা তুমি শুনা কাণ পাতি। হেৰা কংস বসুদেৱে যদি সন্তান কৰে হাল সলনি এবাৰে মনে চোৱা ভাবি কি হইব গতি নাৰদে বুলন্ত কংস শুনা মোৰ বাণী। সমন্বয় ৰজা তুমি শুনা কাণ পাতি। এটাতকৈ ৰজা তুমি
এক কাম কৰা তাকৈ ৰজা তুমি একো কাম কৰা দুয়োজনক কাৰাগাৰে বন্দী কৰি থোৱা দুয়োজনক কাৰাগাৰে বন্দী কৰি থোৱা তেতিয়াহে ৰজা তোমাৰ কোনো চিন্তা নাই এই কথা ৰজা তোমাক কহিলো বুজাই এই কথা ৰজা তোমাক কহিলো বুজাই এই কথা শুনি কংসৰ মহা চিন্তা দুৰ্গণক চাই ৰজাই কহিব লাগিলা দুৰ্গণক চাই ৰজাই কহিব লাগিলা অ শুন হেৰ দুৰ্গণ অ চলি যোৱা এটিখন বসুদেৱ দৈৱকী শীঘ্ৰে কৰা বন্ধন অ শুন হেৰ দুৰ্গণ চলি যোৱা এটিখন বসুদেৱ দৈৱকী শীঘ্ৰে কৰা বন্ধন ও নাৰা দুৰ্গণ এ চলি যোৱা দুৰ্গণ বিলম্ব নকৰি ও নাৰা দুৰ্গণ এ কাৰাগাৰে দুয়োজনক খোৱা বন্দী কৰি ও নাৰা দুৰ্গণ ৰজাৰ দেখে চলি যাই দ্ৰুত গণ ও নাৰা দুৰ্গণ বসুদেৱ দৈৱকী কৰিলা বন্ধন ও নাৰা দুৰ্গণ চলি যোৱা এটিখন বসুদেৱ দৈৱকী শীঘ্ৰে কৰা বন্ধন ও নাৰা দুৰ্গণ এ কাৰাগাৰে বন্দী হ'ল বসুদেৱ দৈৱ ঈশ্বৰক ভাবি দুয়ো থাকে দিনে ৰাতে ঈশ্বৰক ভাবি দুয়ো থাকে দিনে ৰাতে ঐ ডাঙৰ জনী ভাৰ যাব খুৰ ৰোহিণী সুন্দৰে ও কাৰাগাৰে আহি কান্দে বকুৰ পাৱে পৰি ও কাৰাগাৰে আহি কান্দে বকুৰ পাৱে পৰি স্বামী মোৰে হৈলা বন্ধন মই ভাগিনী কোনে কৰিব পালন স্বামী মোৰে কৰিলা বন্ধন মায়া ভাগিনে কোনে কৰিব পালন স্বামী